অ' ৱাই মোৰ মুখখন কি হ'ল অকণমান বগা হওঁ বুলি ভাবিছোঁ, সেইকাৰণে ঘৰতে কিবা কিবি মিলাই মিলি গঢ়িছোঁ আৰু। গুড মৰ্ণিং, আপোনালোকৰ দিনটো ভাল হওক, মোৰো ভালে যাওক, সেই বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই গুড মৰ্ণিং দিছোঁ হয়, কিন্তু ভিডিঅ'টো যোৱালে আবেলিয়ে হ'বগৈ। আজি খুব ঘুগুনি খাবলৈ মন গৈছিলে, কিন্তু ভাতৰ লগত ঘুগুনি ভাতৰ লগত খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু ঘুগুনি লুচিৰ লগতকৈ কিন্তু ভাতৰ লগতহে খাই ভাল পাওঁ। অকণমান জোল জোল টাইপত যে বনাই ঘৰত, সেই ঘুগুনিটো মোৰ বহুতেই প্ৰিয়, বহুত ভাল লাগে খাই। সেইকাৰণে আজি ভাবিলোঁ নিজে বনাওঁ। মায়ে বনাই থাকে কেতিয়াবা কেতিয়াবা, কিন্তু আজি মই নিজে বনাওঁ বুলি ভাবিলোঁ। কেতিয়াবা নিজৰ হাতৰো খাব মন যায় যে, সেইকাৰণে আজি খাওঁ বুলিয়ে লাগি গ'লোঁ। একদম একো মা মছলা দিয়া নাই, আদা নহৰু আৰু অকণমান বিলাহী দি দিছোঁ তেলতে, বাছ সিমানেই। আৰু ঘুগুনি মোৰ মতে এনেদৰে খালেই ভাল লাগে। মা মছলা বেছিকৈ দিলে ঘুগুনি অৰিজিনেল টেষ্টটো নাইকিয়া হৈ যায়। সেইকাৰণে একদম পূৰা নৰ্মেলকৈ লাইটকৈ বনাইছোঁ, যাতে খায়ো ভাল লাগে আৰু একো আমাৰ অপকাৰো নহয়, সেই টাইপত বনাইছোঁ আৰু। মন পচন্দৰ মতে যদি মই বনাই খাব পাৰোঁ, তেতিয়া মাছ মাংসতকৈও মোৰ ভাত কেইটামান বেছিকৈহে যায়। কাৰণ ঘুগুনিকণ মোৰ খুবেই প্ৰিয়, আৰু ঘুগুনিৰ লগত মই অকণ পিঁয়াজ লওঁ কিন্তু দেই, ভাল লাগে পিঁয়াজকণ ঘুগুনিৰ লগত খাই পেলাই। আপোনালোকৰ পিছে ভাল লাগে নাই জনাবচোন। আৰু ক'বচোন আপোনালোকৰ ফালে গৰমটো কেনেকুৱা দিছে। আমাৰ ফালে পূৰা একদম টিকা ফটা ৰ'দ দিয়ে বুলি যে কয়, সেই তেনেকুৱা টাইপ হৈ আছে। অকণো মানে গৰমটো কমাই নাইকিয়া। আৰু শুনিছোঁ, নিউজতো পাইছোঁ, কোনোবা ঠাইত পূৰা বতৰ বেয়া, বৰষুণ দিছে, লগতে বানপানীও হৈছে। কিন্তু আমাৰ ফালে কিন্তু একেবাৰে উল্টা, গৰমত থাকিব পৰা নাইকিয়া। এনেই দেউতা বাৰীখনলৈ বুলি আহোঁতেই কিবা এটা অঘটন মোৰ লগত হ'ল। মোৰ লগত যে এনেকুৱা সৰু সুৰা অঘটন হৈ থাকে দিনটোত। দেউতাই কৈয়ে থাকে সদায়, ছোৱালী ভিডিঅ' কল কৰচোন মোৰ খেতিখিনি, আৰু পাহৰি যাওঁ কেতিয়াবা। আজি মনত পৰোঁতেই দেউতাই লাগি আছিল খেতিতে, তালৈ বুলি আহিলোঁ। আৰু দেউতাই খেতি কিবা কিবি কৰিয়ে থাকে, তাৰ মাজত আজি এইখিনি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। কিহৰ খেতি কৰিছে জনাব দেই, যদি চিনি পাইছে। আৰু আজিলৈ আহিছোঁ, নতুন ভিডিঅ'ৰ লগত আকৌ লগ হ'ম। বাই বাই।